হাই গাইজ, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। বন্ধুসকল, তোমালোকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কোনোৱে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ মৰম আৰু চেনেহৰ মাজেৰে মোৰ ইউটিউবৰ আছাম টেকনিকেল চেনেলটো আগবাঢ়ি যায়। তোমালোকৰ মৰম আৰু চেনেহ মোক বিলাই থাকিবা আৰু মই তোমালোকক মোৰ ভিডিঅ'বিলাক আপলোড কৰি দেখাই থাকিম। বন্ধুসকল, আছাম টেকনিকেলত অকল টেকনিকেলৰ ওপৰতে নহয়, আছাম টেকনিকেলত মই তোমালোকলৈ আগবঢ়াওঁ টেকনিকেল, স্পৰ্টছ আৰু ফানি ভিডিঅ'। তোমালোকক আজি এটা মই টিপছ দেখাম। মোৰ ইয়াত দেখিছা হোৱাটছআপ গ'ল্ড, এইটো মোৰ হোৱাটছআপ গ'ল্ড হয়। হোৱাটছআপটো আমি গ'ল্ডলৈ আজি কনভাৰ্ট কৰিম। হোৱাটছআপ গ'ল্ড আমি কনভাৰ্ট কৰাৰ আগতে মোৰ হোৱাটছআপটো ডিলিট কৰি দিব বিচাৰিছোঁ। এইটো মোৰ হোৱাটছআপ ডিলিট কৰি দিছোঁ। ডিলিট কৰি দিয়াৰ পিছত এইটো মোৰ হোৱাটছআপ দেখিছা তোমালোকে। হোৱাটছআপটো এতিয়া আমি গ'ল্ডলৈ কনভাৰ্ট কৰিম। গাইজ, আহা আমি এতিয়া টিপছটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট, সকলোৰে ওচৰতে আজিকালি এণ্ড্ৰইড মোবাইল উপলব্ধ। এণ্ড্ৰইড মোবাইলত প্লে ষ্ট'ৰ বুলি সকলো এণ্ড্ৰইড মোবাইলতে থাকে। প্লে ষ্ট'ৰত যাম আমি ফাৰ্ষ্ট। প্লে ষ্ট'ৰলৈ যোৱাৰ পাছত আমি ইয়াত ওপৰত তিনিডাল বাৰ দেখিছা, তিনিডাল বাৰত আমি চাৰ্চ কৰিম আইকন চেঞ্জাৰ, ICON, আইকন CHANGER, আইকন চেঞ্জাৰ। আইকন চেঞ্জাৰত আমি ফাৰ্ষ্ট অপশ্যন এটা পাইছা। ফাৰ্ষ্ট অপশ্যনত আমি ক্লিক কৰিম আৰু দ্বিতীয় অপশ্যনটো আমি ক্লিক নকৰোঁ, কিয়নো এইটো এটা পে' কৰা এপছ হয়। ফাৰ্ষ্ট অপশ্যনত আমি যাম। ফাৰ্ষ্ট অপশ্যনত যোৱাৰ পিছত সকলো মোবাইলতে ইনষ্টল বুলি আহিব, কিয়নো মই এইটো ভিডিঅ' তোমালোকক দেখাম বুলি ফাৰ্ষ্ট ইনষ্টল কৰি ৰাখিছিলোঁ। ইনষ্টল হোৱাৰ পাছত আমি অ'পেনত যাম। অ'পেনত যোৱাৰ পাছত আমি ফাৰ্ষ্টে দেখিম এটা ৰঙা কালাৰৰ এণ্ড্ৰইড আৰু ইটো হৈছে সেউজীয়া কালাৰৰ এণ্ড্ৰইড। তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত তোমাৰ মোবাইলত থকা সকলো এপছ ইয়াত দেখাব। এইটো হৈছে মোৰ হোৱাটছআপ। হোৱাটছআপত আমি ক্লিক কৰিম। হোৱাটছআপত ক্লিক কৰাৰ লগে লগে এইটো তোমাৰ আইকন আহি গ'ল। ইয়াত চেঞ্জৰ আইকন আহিলে, ইয়াত টাইটল আহিলে। টাইটলত আমি লিখিম হোৱাটছআপ গ'ল্ড, GOLD, হোৱাটছআপ গ'ল্ড। ইয়াত চেঞ্জ বুলি দেখিব। চেঞ্জত আমি যাম, ক্লিক কৰিম। যোৱাৰ পাছত আমি গেলাৰীত যাম। গেলাৰীলৈ যোৱাৰ পাছত আমি ইয়াত দেখিম UC ব্ৰাউজাৰ পৰা তোমালোকে ইনষ্টল কৰি এখন ফটো UC ব্ৰাউজাৰত চাৰ্চ কৰিবা হোৱাটছআপ গ'ল্ড বুলি। হোৱাটছআপ গ'ল্ড চাৰ্চ কৰাৰ পিছত এখন ফটো আহিব। ফটো এখন, যিকোনো ফটো এখন তুমি ডাউনলোড কৰি ল'বা হোৱাটছআপ গ'ল্ডৰ। হোৱাটছআপ গ'ল্ডটো ডাউনলোড কৰাৰ পিছত ক্লিক কৰিবা ইয়াতে। ক্লিক কৰাৰ পিছত আমাক ফটো ক্ৰপ কৰিবলৈ দিব। ক্ৰপ কৰাৰ পিছত আমি ইয়াত ক্ৰপ কৰি ল'ম। ওপৰত দেখিবাই ক্ৰপ বুলি, ক্ৰপ অপশ্যনটো টিপি ল'ম আমি। তাৰপিছত আহিব যিটো অপশ্যন পাইছা ছেকেণ্ড, ডিক'ডেড, তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পাছত আমি ফাৰ্ষ্ট অপশ্যনত যাম। ইয়াত সকলো ধৰণৰ কৰিব পাৰিবা, গ্ৰীণ, য়েল্ল', ব্লু, সকলো ধৰণৰ কৰি ল'ব পাৰিবা। তোমাক লাগে হোৱাটছআপ গ'ল্ড। আমি ব্ৰাইটনেছটো অলপ বঢ়াই ল'ম। ব্ৰাইটনেছটো বঢ়োৱাৰ পিছত অকণমান আমাৰ জিলিকিছে এতিয়া। তাৰপিছত কণ্ট্ৰাষ্ট, ইয়াত যাম আমি আৰু অলপ ক্লিয়াৰ কৰি ল'ম। হৈ গৈছে আমাৰ ক্লিয়াৰ। অ'কে কৰিম। যিটো নেকি ফ'ৰ্টত পাবা এটা কলমৰ চিম্বল, তাত আমি ক্লিক কৰিম। ক্লিক কৰিলে আমাৰ গ'ল্ডটো বেছি কালাৰফুল হৈ যায়। তাত অ'কে কৰিম। চাইজত আমি ডাঙৰো কৰি ল'ব পাৰোঁ, সৰু কৰিব পাৰোঁ। আমি এটা মিডিয়াম জোখত দিব পাৰিছোঁ। অ'কে কৰোঁ। তাৰপিছত ৰিলোটেড, ইয়াত আমি সকলো ধৰণে হোৱাটছআপটো ঘূৰাব পাৰোঁ।
তাৰপিছত হৈছে লাষ্টত যিটো এটা জিৰ' অপশ্যন পাবা তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে আমি অলপ ভিতৰলৈ হোৱাটছআপৰ যিটো নেকি দেখিছা তোমালোকে ইয়াতে হোৱাটছআপটোৰ ভিতৰলৈ সোমাই গৈছে অকণমান ধুনীয়াকৈ এটা জোখলৈকে কৰি ল'ম। তাৰপিছত আমি অ'কে কৰিম। অ'কে কৰাৰ পিছত আমি ওপৰত দেখিবা অ'কে বুলি এটা অপশ্যন অ'কে কৰিবা। অ'কে কৰাৰ পিছত ফিল্টাৰত যাবা। ফিল্টাৰত গ'লে তোমাক হোৱাটছআপটো যিটো ধৰণে লাগে স্কেচ কৰিব বিচাৰিছা কিবা কৰিব বিচাৰিছা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে। আমি এতিয়া হোৱাটছআপ গ'ল ব্যৱহাৰ কৰিম। তাৰ কাৰণে ওপৰত দেখিবা এটা অপশ্যন অ'কে আমি অ'কেত ক্লিক কৰিম আৰু ইয়াত তলত দেখিছা এইটুকুৰাত দেখিছা প্ৰচেছিং হৈ আছে হৈ গৈছে আমাৰ। হৈ যোৱাৰ পিছত আমি হোৱাটছআপ এইটো দেখিছা এইটো হোৱাটছআপ তোমাৰ নিজৰটো আৰু এটা আছে হোৱাটছআপ গ'ল। হোৱাটছআপ গ'লটো আমি ইয়াত ৰাখি দিম আৰু অৰিজিনেলটো আমি লুকুৱাই দিম। ইয়াত এইটো আমি লুকুৱাই দিম। হোৱাটছআপ গ'ল এইটো তোমাৰ হোৱাটছআপ গ'ল। এনেকৈ কৰাৰ পিছত ফাৰ্ষ্ট তোমালোকৰতো দেখাব এনেকৈ নহয় ফাৰ্ষ্টে ছেকেণ্ড আকৌ এবাৰ ক্লিক কৰিম। ছেকেণ্ড ক্লিক কৰাৰ পিছত সকলো আহি যায় এনেকৈ কৈ তুমি ইয়াৰ পৰা সকলোকে মেছেজ দিব পাৰা হাই হাই এনেকৈ কৈ দিব পাৰা। ধন্যবাদ, বহুত ধন্যবাদ। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ মৰম চেনেহৰ মাজেৰে মোৰ চেনেলটো আগবাঢ়ি যাব আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ তোমালোকক আগলৈ মই মোৰ টিপছ দেখাই তোমালোকক উপকৃত কৰিব পাৰিম। ধন্যবাদ। নতুন বছৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।